Hello guys, welcome back to my YouTube channel Mridanka অবশ্য আজি আৰম্ভণি কৰিছোঁ এনে শেষত কওঁ যদি আপোনালোকে এই ভিডিঅ'টো ইউটিউবত চাই আছে ইউটিউব চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ফেচবুকত চাই আছে ফেচবুক পেজটো ফলো কৰিব এতিয়া বৰ্তমান ভিডিঅ'টো আৰম্ভ কৰোঁ আচলতে আমাৰ ঘৰ বনাই আছোঁ ঘৰটো কেনেকুৱাকৈ বনাওঁ আজি সেই ঘৰৰ ভিডিঅ' বনাম বুলি ভাবিছোঁ গতিকে মানুহ কৈ আছে মই বোলে বহুত আধ্যাত্মিক টাইপৰে বস্তু দেখি থাকোঁ বেলেগ বস্তু খাবলৈ আজি অলপ এনেকুৱা টাইপৰ ভিডিঅ' দেখাম বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া আমাৰ ঘৰ এনেকৈ আমি বনাইছোঁ আমাৰ দাদা মিস্ত্ৰী দাদা এইটো কালি বোলে মোৰ ব্লগবিলাক গোটাই চাইছি বোলে ভিডিঅ'ত কৈছি আৰু এটা আছে বাৰু দুখন বাৰু মেইন মিস্ত্ৰী আছে গ্লেমাৰিছ মিস্ত্ৰী এটা আছে আমাৰ কৌল দাদা চাওক গ্লেমাৰিছ মিস্ত্ৰী অলপ জুম কৰি দেখুৱাই দিছোঁ কাম কৰিছোঁ মই এইগিলা জানা তাৰমানে আৰু গ্লেমাৰিছ মিস্ত্ৰী মই কথাটো কৈলোঁ আৰু গ্লেমাৰিছ এনেকুৱা গ্লেমাৰিছ মিস্ত্ৰী মানে যেনেকৈ গায়ক চাই খালি চেল্ফি উঠে মানুহে মাতে গাড়ী ৰখে এইটো মিস্ত্ৰীক তাৰমানে কেনেকুৱাকৈ কৈলোঁ তাক পুৰা চিনি নাপোৱা মানুহ কোনো নাই গ্লেমাৰ তামান গ্লেমাৰ আছে একদম মাত্ৰ ফটো উঠিয়ে বাকী আছে বাকী আমাৰ ঘৰটো কেনেকুৱা হৈছে সকলোৱে গাইছ সকলোৱে ক'ব এয়া বালা আছে আমাৰ ঘৰটো দেখি চাগে গমেই পাইছে আচলতে বক্স হ'ব ঘৰটো মই এইটো চাইডে ৰখিয়াই দিছোঁ বাৰু দেখুৱাই দিম বাৰু আমাৰ ঘৰটো চাই লওক আগে ঘৰটো কেনেকুৱা হ'ব আপোনালোকে কৈ যাব খুব ধুনীয়াকৈ বনাইছোঁ কাম কৰি আছে বৰ্তমান এই আমাৰ দাদা আৰু কিবা নিবে আহিল বালা নিবে আহিল এনেকৈ চলি আছে আৰু কামবিলাক আচলতে আপোনালোকে মই দেখুৱাই যাই থাকিম আপোনালোকে চাই যাই থাকিব বালাৰ কাম কৰি আছে এই এটা কেমেৰা দেখি পলালে ইতিমধ্যে এইটো জুম কৰি দেখুৱাইছোঁ পিছফালে দেখিলেও মানুহ গম পাব না আজিকালি কোন মানুহ সকলোৱে ভিডিঅ'টো চাব দেই কিন্তু নাযোৱাকৈ নাথাকিব বৈ দেখছি না মোক পুৰা মুখখন ঢাকি আছে ভিডিঅ'ত দেখুৱাম বুলি ঢাকিছিল মুখখন বাকী এইটো ইটা জিকে কেইটা ইটাটো অলপ দেখুৱাই দিছোঁ জিকে কে অৰ্থাৎ গৌৰী কলিতা ইকা নাম্বাৰ 1 ৰেমটো ইকাটো ভাল না কেনে নাম্বাৰ 1 না হে অঁ মতে এইটো ভালেই গৌৰী কলিতা ইকা আমাৰ ৰঙিয়াৰে মালিক এই মানুহটো ইকাটোৰ মালিকটো ভাল বুলি কৈছে বহুতে কৈছে ভাল বুলি গৌৰী কলিতা ইকাটো আমিও আনিছোঁ এনেকুৱা প্ৰথমবাৰ আনিছিলোঁ কিন্তু এইবাৰ আনিছোঁ ঐ জেঠা ক'ত গৈছিলি দে এই চাওক ফৰা চুলিৰ মালিক আমি আচলতে মছলাটো আচলতে এটাই মাৰিছোঁ আমাৰ ঘৰৰ যিটো মছলাটো মাৰিছোঁ আচলতে ভিডিঅ'টো বনাব এইটো এখানিতে মছলা মাৰিছোঁ বালা এটাই চিমি ৰাস্তাতে মাৰিছোঁ যেতিয়াকৈ আমাৰ ঘৰত জেগা নাই যেতিয়াকৈ এটাই মছলাটো মাৰিছোঁ আৰু চুলি দি পেলাই আপোনালোকে এইগিলাখান পাব এনে বিনা পইচাতে পাই যাব চুলি দি পেলাই যোনী চুলি দিয়ে আজিকালি মহিলাবিলাকে খুব চুলি এইগিলাখান দেই আচলতে এইগিলা বস্তু এনে পাই যায় আৰু চুলি দিলি পইচা নহয় না বিনা পইচাতে নাপায় চুলি দিলি বিনা পইচাতে পাই বোলে এই দাদাই ক'লাক
বক্স টাইপৰ ঘৰ চক আৰু লিংটাৰ অলপ কিবা কিবি ঢালিব আছে লিংটাৰ ঢালিব আছে এই বহু কিবা কিবি গাঁও ঘৰৰ কাম বাকী আছে আৰু কৰিব অলপ টাইম লাগব ঘৰটো ওলাওঁতে মোটামুটি আৰু 2 বছৰমান লাগব আৰু দৰ্জাও চাই আছে কিবা বিয়াত দিয়া বস্তু কিবা আজি তাৰমানে এখন বিয়াই আছে আজি এখন বিয়া আছে তাৰমানে বিয়াত তাৰমানে বস্তু দিব লাগে সেই বস্তু চাই আছে এতিয়া ভিটিয়াৰ ফালে যাওঁ বলক ভিটিয়াৰ ফালে ঘৰৰ হেৰি কি কাম কৰি আছে চাওঁ ভিটিয়াৰ ফালে ঘৰৰ কি কাম কৰি আছে চাওঁ বলক নেকি কয় আমাৰ ভিটিয়াৰ ফালেও কাম কৰি আছে আৰু এতিয়া স্কুল আমাৰ ঘৰতো স্কুল পঢ়ি আছে বৰ্তমান ক্লাছ চলি আছে বৰ্তমান এইটো আমাৰ নামঘৰ পুৰুষোত্তম নামঘৰ যিটি মই ভিডিঅ' বনাওঁ আচলতে আৰু একদিন কৈছিলে ভিডিঅ' উৎসৱগিলা ভিডিঅ' বনাওঁ ভক্তীয়া উৎসৱগিলাকত এইটো আমাৰ নামঘৰ পুৰুষোত্তম আমাৰ ভাল আৰু ঘৰৰ কাৰণে নামঘৰ আছে স্কুল আছে গোটাখিনি আছে বাকী বলক এতিয়া ভিটিয়াৰত দেখি যাওঁ সোমে ভিটিয়াৰত দেখি ঘৰৰ কাম দেখুৱাওঁ ঘৰৰ কামতো চলি আছে বৰ্তমান এই আমাৰ মিস্ত্ৰী পুৰা বঢ়িয়াকৈ ওপৰত দি আছে গ্লেমাৰিছ মিস্ত্ৰী হে মই কৈছোঁ কলকাতা যি পুৰা চেল্ফি উঠা বাকী আছে চবেই চিনি পায় কথাই কৈছোঁ সেইকাৰণে ঘৰগিলা ভাঙছি মানে ওলাল এটাই গাঠছি আৰু ওপৰতে গাঠফু আৰু ইপিনে বেয়া বেয়া দি আছে টিংগিলা থৈ দিছে মানে টিঙৰ দৰ্জা আমি লগাইছোঁ খিৰিকীত লগাইছোঁ কাম কৰি আছে বৰ্তমান কাম কৰি আছো ঘৰ ভাঙি আছো এইটো টিংটো আৰু হ'ল কাম অলপ দেৰিকে গোটা গাঁথনি কৰা হ'লে এইটো গম্বুজৰ ঘৰ হ'ব এইবাৰ জুইছিলে হ'ব এই টিংটো আমাৰ খোলা হ'ব এতিয়া অলপ পইচাৰ কম অলপকৈ কৰি আছো কামটো চব হৈ যাব গাঁথনি কৰি আছো ইহঁতে টকা পইচা নোহোৱা হ'লেও মোক অলপ কৰি কামটো কৰি দিব দিছে মই সেইমতে আস্তে আস্তে অলপকৈ কৰি আছো কামখিনি কিছুদিন পিছত এই ঘৰটো সম্পূৰ্ণ হ'ব গম্বুজৰ ভাল হৈ যাব যে এই ভিডিঅ' চাই মানুহবিলাকে মোৰ এই ভিডিঅ' চাই কি ক'ব বুলি ভাবা এই ভিডিঅ'টো চাই পেলাই কি বুলি হ'ব তোমাক ক'ব আৰু বোলে মানুহবাৰ গৰীব মানুহ ভিডিঅ'টো কৰিছি এটা চলি চিনবা নাপায় এই গুণগাঁও শিকিলো মিস্ত্ৰী ইগলিখান মানুহ বেছি চিনবা বামুণ মানুহ কিন্তু এটা জিতিনবা শৰ্মা বুলি চলি আছে চিনবা নে কোনো জানা হেৰি মেডিকেলত চাকৰি চাকৰি কৰা মানুহ ফৰেষ্টত চাকৰি কৰে বাপেকে কি বলতো পঢ়ে ইগলিখান জানাই কিন্তু চব মানুহকে চিন পায় দিয়ে সেই উচিৰ কোৱা বুলি পুৰবী আৰু পেকেট আৰু কি দিছে দেখছি বিয়াতো উচুৰ কোৱাতে পুৰবী গাখীৰ আৰু মুড়িৰ লাৰু এইটো কেনেকুৱা উচুৰ কোৱা নতুনকৈ হৈছে এইবাৰ আমিও দিব লাগিব এই গাইছ মই এটা চুলিৰ কাটি চাকচোন পুৰা এগিডাল কেনেকৈ কাটছোঁ এগিডাল চাকচোন কি মজা কাটিং দিছোঁ পুৰা আচমাই কাটছোঁ তেতিয়া নহয় ডাঙৰ মানুহ লাগব পুৰা একদম অলপমান গ্লেমাৰিছ মানুহ লাগব বাকী সেইটো চাইডে যাওঁ বৰ্তমান বাটত দেখি আৰু পুনৰ বাটত দেখি আৰু কিবা কিবি দেখুৱাব লগা আছে দেখুৱাওঁ নিজৰ দোকান বৰ্তমান দোকানখন খোলা নাই ঘৰ বনাব চিমেণ্ট বালা এতিয়া বালা এইগিলাখান আনি ক'ৰ পৰা জানে ইয়াৰ পৰাই আছোঁ এই সুমিত্ৰা এণ্টাৰপ্ৰাইজ এই আহা আমাৰ দুলালৰ দোকান ইয়াৰ পৰা আনি আছোঁ ইয়াৰ পৰা আমি আমাৰ ঘৰৰ কাষতে গাড়ী লৈ যায় ইয়াতে বেলেগত নিলি এই এখন গাড়ী আছে কি আপোনালোককো লাগে যোগাযোগ কৰিব যোগাযোগ নাম্বাৰ মোৰ তাত বাৰু মই নাযাওঁ বাৰু বেনাৰখনত দিছি বাৰু বাকী আমি এতিয়া আনি থৈছোঁ এই আইকিয়া ইপিকো আছে গৌৰী কলিতাৰ ইকিয়া ইপিকো আছে আপোনালোকে ফেচবুক আৰু ইনষ্টাগ্ৰামত এটা ভিডিঅ' চাইছিল না মই যেনে কেইদিনমান আগতে ইকিয়া আনিছিলোঁ এই মোটামুটি আপোনাৰ 3-4 মাহ আগতে ইকিয়া আনিছিলোঁ
ফেচবুকত ইনষ্টাগ্ৰামত মোটামুটি 1000 মান ভিউৱাৰ্ছ হৈ গৈছে 2000 হৈছে নেকি গম নাপাওঁ কিন্তু ফেচবুক বাৰু ফেচবুকতো হৈছে কিবা চোৱা নাই বাৰু ইনষ্টাটো জানো সেই যোনটো ইকিয়া আমাৰ ঘৰৰ ভিডিঅ' বনাইছিলোঁ সেই ঘৰটো তাৰমানে সেইটো ঘৰে তাৰমানে আধা বনোৱা হোৱাই নাই আৰু বহুত টাইম লাগিব সেইটো ঘৰে কমপ্লিট হোৱা নাই আপোনালোকে চাইছিল যদি কমেণ্ট কৰি জনাব কোনটো ভিডিঅ' এই ইকিয়া আনা ভিডিঅ' আপোনালোকে কোনি চাইছিল মই ইকিয়া আনা ভিডিঅ'টো ফেচবুকত আৰু ইনষ্টাত যোনটো জিকে এতিয়া আপোনালোকে কোনে ব্যৱহাৰ কৰে এই জিকে হয়নে এইটো জিকে নহয় এইটো কে এতিয়া এইটো কে এইটোৰ নাম নাজানো বাৰু মালিক কোন কিন্তু এইটো জিকে এতিয়া এইটোইকেৰ মালিক জানো এইটোইকেৰ মালিক ৰঙিয়াৰে হয় চিনেমা হলো আছে এই মালিকৰ নামত এটা টুইকে আৰু এইটুইকে কোনে ব্যৱহাৰ কৰে তাত এই দুটা ইকিয়া কোনে ব্যৱহাৰ কৰে গৌৰী কলিতা ইকিয়া আৰু কে ইকিয়া কোনটো ভাল আৰু এই ইকিয়া দুটাৰ ভিতৰত কোনটো ভাল আপোনালোকে কমেণ্টত জনাব ইতিমধ্যে আমাৰ দাদাহঁতে কৈছে মিস্ত্ৰী দাদাহঁতে জিকে এতিয়াতো ভাল বুলি কৈছে কিন্তু যোনটো আপোনালোকৰ মতে পাব্লিকৰ মতে কোনটো ভাল আপোনালোকে কমেণ্টত জনাব আমি ইমান দিনে ক'ত আছিলোঁ জানাই না আমি ইমান দিনে তৰ্জাৰ বেৰাত আছিলোঁ তৰ্জাৰ বেৰা দি পেলাই আছিলোঁ আৰু এতিয়াও তৰ্জা ভাঙা নাই গোটেইখন তৰ্জা এই তৰ্জা এইখন এতিয়া ভাঙি পেলাই ক'ত থৈ দিছে চাওকচোন এইটো আছে এইগিলা তৰ্জা আগতে আমি আছিলোঁ এইখন এইগিলা তৰ্জাৰ বেৰা এখন এবাৰ ভিতৰত আছে এখন মানে এতিয়া বৰ্তমান দুখনহে তৰ্জাৰ বেৰা ভাঙিছে তৰ্জা ভাঙিছে আৰু পিছত গ'লে আৰু ভাঙিব তৰ্জাৰ বেলা এতিয়া বৰ্তমান দুখন ভাঙা গৈছে যেদিকে এতিয়া অলপ মিস্ত্ৰী কি কাম কৰি আছে একবাৰ মিস্ত্ৰীক দেখুৱাওঁ কালি দাদাও কিবা কিবি মছলা মাৰাৰ কাৰণে হেৰি কৰাৰ কাৰণে বালা চালা গিলা যোগাৰ কৰি আছে নি আছে বৰ্তমান আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ বৰ বেছি লং কৰা নহ'ল আৰু বাকী নেক্সট ভিডিঅ'ত লগ পামতো বাই